Hello everyone, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। এতিয়া আজি মই বৰ্তমান এটা মাৰ্কেটতে আছো জেঠাইতৰ ঘৰত। আজি মই ঘৰলৈ যামগে। এবাৰ মই বহুত দিন ফুৰিলো দুলিয়াজানত 10 দিন থাকিলো, ইয়াত 5 দিন মান থাকিলো। আজি ঘৰলৈ যামগে আৰু এতিয়া মাও আহি পাবহি। আজি মাও আহিব, মাৰ লগত একেলগতে যাম জেঠাইতৰ ঘৰৰ পৰা। এতিয়া সেইবাবে আমি এতিয়া বজাৰলৈ যাওঁ। ব্লকতে ইয়াত ওচৰতে আছে, মাংস আনিব যাওঁ মা আহিবৰ কাৰণে। বাই আৰু মই যাওঁ, আপোনালোকে চাই থাকিব। এয়া আমি ঘৰৰ পৰা উঠাই আহিলোঁ, বজাৰলৈ গৈ আছোঁ। ইয়াৰ পৰা বেছি দূৰ নহয়, সেইকাৰণে আমি টুকটুকিত উঠি আহি গ'লোঁ। বায়ে ATMত সোমাইছে পইচা উলিয়াবলৈ। এইখন বজাৰখন, ইয়াত ডেইলি বজাৰে বহি থাকে দিনে ৰাতিয়ে। বহুত ওচৰতে হয়, খোজকাঢ়িও আহিব পাৰি, কিন্তু বহুত ৰ'দ দি আছিলে কাৰণে আমি টুকটুকিত আহিলোঁ। এয়া মই ATMৰ বাহিৰত ৰখি আছোঁ, বাৰ কাৰণে ৱেইট কৰি আছোঁ। আকৌ আমি এতিয়া বেলেগ এটা ATMত আহিছোঁ। এইটো ATMত পইচাই নোলালে বোলে, ভাই ইয়াৰ পৰা উলিয়াইছে। এতিয়া বেলেগ এটা ATMত যাওঁ, ইয়াত ওলাবলৈ নোলায়। তাৰপাছত আমি ATMৰ পৰা পইচা উলিয়াই মেলি ফাৰ্মাচীত আহিলোঁ। বায়ে কিবা টেবলেট ল'ব আছিলে বোলে, আৰু এয়া মাংস ল'বলৈ আহিলোঁ। বায়ে মোক ল'বলৈ ক'লে, কিয়নো বায়ে চব্জিও ল'বলৈ আছিলে। মই মাংস লৈ আহিলোঁ আৰু বায়ে এয়া চব্জি ল'লে, আৰু আমি চব্জি লৈ মেলি তাৰপাছত ওলাই গ'লোঁ বজাৰৰ পৰা। এয়া আমি টুকটুকিত বহি গ'লোঁ ঘৰলৈ যাবলৈ। আমি গৈ আছোঁ। মোৰ যে টুকটুকিত বহি বহুত ভাল লাগে, চবফালে খোলা খোলা। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন। আৰু এয়া মাও আহি পালে, আমি গমেই নাপাওঁ যে মায়ে আহি আছে বুলি, নহ'লে লগে পালোঁ হ'লে বজাৰতে। তুমি ৰখি আছা আহিম বুলি নেগু চেগু লোৱাই। আৰু আমি গোটেইকেইজনী এয়া ভিতৰত সোমাই আহিছোঁ, মা আৰু মই ভিতৰত সোমাই আহিলোঁ। এয়া তাৰপাছত মায়ে গৈ এয়া এপাতৰ লগত কিনো কথা পাতিছে নেজানো, দুইজনী বাইক ভনীয়েক। এয়া দুজনী নিজৰ বাইক ভনীয়েকে হয়। কি কথা পাতি আছে দুজনীয়ে, বহুত দিনৰ মূৰত লগ পাইছে বাবে। মায়ে কিবা কিবি আনি দিছিলে বাৰীৰে কিবা কিবি, আৰু এয়া চিকেন মই বনাইছোঁ। এইখিনি যিহেতু আজি বাই নিৰামিষ খায়, সেইবাবে মই বনাইছোঁ। বাই নিৰামিষ শাক বনাব। চিকেনখিনি মোৰ অলমষ্ট হৈয়ে গ'ল। এয়া এপাদৈ কিবা দেখাই আছে মাক, কি কথা পাতিছে মই নেজানো। বায়ো কিবা ভাবি আছে কি বনাম বুলি, চাগে বাৰ কাৰণে নিৰামিষ। ময়ো যাবলৈ ওলাই ৰেডি হৈ গ'লোঁ আৰু এতিয়া ঘৰত যাবলৈ। আজি বহুত দিনৰ মূৰত ঘৰত যাম আৰু। এয়া বাই আহি আছে, এপাদৈ কুকুৰকেইটাক ভাত দি আছে কাৰণে অলপ দেৰি ৰখিব কৈছে। আমি আৰু এতিয়া ঘৰলৈ যাম। ঘৰত যোৱাৰ আগতে মা আৰু মই সোণাৰী দোকানত সোমালোঁ, মাৰ্কেটত। যিহেতু মাৰ কিবা বনাবলৈ দিব আছিলে বৌৰ বাবে, মোকো চাব দিছে মায়ে। আৰু এয়া আমি গাড়ীত উঠি পিনে ঘৰলৈ ৰাৱানা হৈ গ'লোঁ। আৰু আহোঁতে এয়া ঘোঁৰা এটা দেখি পালোঁ, বৰ ধুনীয়া আছিলে, বহুত ডাঙৰ আছিলে ওচৰৰ পৰা ঘোঁৰাটো। আৰু এনেকৈ আমি ঘৰলৈ আহি গ'লোঁ। মই ঘৰ আহি পালোঁ যে দেখিছেনে, এই মোৰ যে পিছাই নেৰা হৈছে আকৌ। ইমান মানে তাই মোৰ তলত পিছা লাগি আছে, ক'ত গৈছিলোঁ বুলি চাগে। আৰু মই অথনিয়ে ঘৰ আহি পালোঁহি, আৰু এতিয়া মই অলপ ৰেষ্ট কৰি পিনে উঠি এতিয়া ভিডিঅ'টো বনাইছোঁ। আজি মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ যদি চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব। বাই বাই।